সকলোকে স্বাগতম জনাইছোঁ শিৱশইকীয়াৰ অন্য এটি ব্লগলৈ আৰু আজি বহুত দিনৰ মূৰত আকৌ এটা পুনৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ কিয়নো আমাৰ ৰিয়াঞ্চি ফাইনেলি খোজকাঢ়িব পৰা হৈ গ'ল আজি ন আজি কেইদিনমানৰ পৰা চেষ্টা কৰি আছে আৰু বৰ্তমান এতিয়া তাই খোজকাঢ়িব পৰা হৈ গ'ল চ' ভাবিলোঁ আমাৰ ৰিয়াঞ্চিয়ে খোজকঢ়াৰ কিছু স্মৃতি আমি ব্লগৰ জৰিয়তে সাঁচি ৰাখোঁ নে কি হয়নে 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 কেনে আমাৰ দেখাত কেনে খোজকাঢ়ি দেখাই দিয়া বা দেখাবানে বা খোজকাঢ়ি দেখাই দিবা দেই কিবা খোজকাঢ়িবা দেই বঢ়িয়া বঢ়িয়া পাৰিছা যোৱা আকৌ ঘূৰি আহা আকৌ এইফালে ঘূৰি আহা ৰিয়াঞ্চি এতিয়া বৰ্তমান 15 মাহ কমপ্লিট হ'ল 15 মান্থছ কমপ্লিট হৈছে আৰু তাই এতিয়া মানে দুটা কথাও ক'বলৈ আৰম্ভ কৰিছে খোজকাঢ়িবলৈ আৰম্ভ কৰিছে এটা পৰি থকা কিবা এটা দেখাব লাগিব তাই বিস্কুট খাইছিলে বাবে পৰি আছিলে দেখা পৰি থকা বস্তু নাখায় চোৱা ক'ত গৈছে চোৱা খোজকাঢ়িব পৰা হোৱাৰ পৰা নথকাই হ'ল একদম ডাইৰেক্ট খোজকাঢ়ি গৈ ইটো ৰুমৰ পৰা সিটো ৰুম পাই যায়গৈ মা হেৰি কলিজা পাই আছে অঁ ক'ত যোৱা এইফালে মায়ে পাকঘৰত খানা বনাই আছে আৰু সেইটো কাৰণে খানা বনোৱা দেখি পেলাই মানে তাই নাটখনি আহি গৈছে আৰু দেখিছে ছাইডত কঁঠাল বতৰৰ ফল কঁঠাল আমাৰ দেউতাই আনি থৈছিলে সৰু দেউতাই এতিয়ালৈকে দেউতা নাই কাৰণে খোৱা নাই আহিলে খাব লাগিব চাবা দেই তেল পৰিব গাত আহা তুমি গুচি আহা বা আহা মোৰ ওচৰলৈ আহা তুমি মোৰ ওচৰলৈ আহাচোন আহা তুমি যে কৈ দিয়াচোন এইটো হেৰিটো জনীটো গাই দিয়াচোন জনীটো জনী কোৱা জনী ইয়াত পাপা কোৱা জনী ইটিং চুগাৰ কি ইটিং চুগাৰ ন' পাপা টেলিং লাই হাঁহটো কৈ দিয়া নোকোৱা অ'কে নকওঁ এতিয়া কেপ লাগে কেপটো কিয় খুলি দিলা আমাৰ দেহাত কেপ কিনিছে ধুনীয়া লাগিছে মায়ে এইফালে আপোনালোকে দেখা পাইছে এখন থাপনা আজি পাতিছে মানে ইয়াতে সৰুকৈ ভাড়াঘৰ যদিও মানে সৰুকৈ অকণমান থাপনা পাতিছে আৰু সেইকাৰণে আমাৰ মায়ে আজি বনাই আছে পায়স মায়ে কি বনাই আছে পায়স বনাই আছে আৰু আমাৰ এইফালে দেহাই মোক উকে মাতি আছে কাৰণ তাই পাচাব কৰিলে চুচু কৰি দিলে চাওঁ মই চেঞ্জ কৰি দিম চাওঁ দিছোঁ ৰ'বা এফালে ন নোচোৱা চাওঁ পেণ্টটো খুলি দিম চাওঁ পিন্ধাই দিয়া টুপিটো মোক পিন্ধাই দিয়া টুপিটো মই পিন্ধো আমাৰ ৰিয়াঞ্চিয়ে আমাৰ দেহা নাক কোনটো চৰ্দি লাগিছে এইকেইদিন আমাৰ কেইদিনমানৰ পৰা চৰ্দি লাগি নাকৰ অৱস্থা নাইকিয়া হৈ আছে মা আহিছে মা আহিব মাকক দেখিলে এফালে তাই দুটা এটা কথা সৰু শিকি আছে আমাৰ দেহা নাক কোনটো চকু কোনটো চকু সেইটো চকু নাকটো কোনটো আৰু চুলি কোনা চুলি কাণ চুলি সেয়া কাণ কোনা কাণখন কোনা পাপা কাণ কোনা পাপা কাণখন দেখাই দিয়া হৈ গ'ল আৰু বাছ ইমানেই আৰু আমাৰ দেহা এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছে আৰু এতিয়া আমাৰ দেহাৰ উৎপাতটো বাঢ়ি আহিছে ন দেহা আমাৰ দেহাই কেনেকৈ উৎপাত কৰে দেখাই দিয়া দেহাৰ উৎপাত কি উৎপাত কৰে দেখাই দিয়া হা এইটো কি উৎপাত আৰু আজি যে বিচনাৰ পৰা কি পেট থি নেপায় দেখাবলৈ পেট থি নেপায় মই নেদেখাম মই লাজ লাগিছে নেদেখাম এই ভিডিঅ'ত কিবা এটা কৈ দিয়াচোন নাপায় হ'ব হ'ল সেইটো হ'ল সেইটো হ'ল দেখা নেপায় পেট দেখাই আছে দেখিছেনে হৈ কেনেকৈ কয় জয় কেনেকৈ কয় জয়
হয় কৰিছোঁ হৈছোঁ হয় কোৱা আইতাই হৰি ক'ত কয় আমাৰ ইয়াত আমাৰ আইতাই হৰি ক'ত কয় আমাৰ আইতাই হৰি ক'ত কয় আইতাই হৰি ক'ত কয় মাকে ৰিয়াঞ্চিৰ মাক মানে ৰিকিয়ে আমাৰ গা পা ধুই আহি পেলাই ইয়াত আকৌ ধূপ ধূনা জ্বলাই আছে আমাৰ লগতে যাতে সকলোৰে মংগল হওক কি দেখাইছে চাওক ক'ততো এখন কোন আছে পাপা আৰু কোন আছে এখন আমাৰ ৰিয়াঞ্চিৰ ফাৰ্ষ্ট বাৰ্থডে ফটো অঁ সেয়া তুমি পাপা মই শিকি যাব আমি এইফালে বাহিৰলৈ যাম চবতকৈ বেছিকৈ ভাল পোৱা কামটোৱে হৈছে যে ফুৰা বাহিৰত ফুৰিবলৈ পালে আৰু একো নালাগে এপাক ফুৰাই দিলে বছ মন খুচ টাটা দিয়া আহোঁতে লগ পালোঁ আমাৰ অন্য এজন প্ৰখ্যাত ব্লগাৰ ৰঞ্জন চেনেলটো কি নামত আছে ৰঞ্জন ভাইবছ বুলি এটা চেনেল আছে যদি মোৰ ৰঞ্জন ভাইবছ অঁ কৈ দিয়া তুমি কৈ দিয়া ৰঞ্জন ভাইবছ বুলি চাৰ্চ কৰিব আপুনি প্ৰথমতে পাব ব্লেক টি চাৰ্ট পিন্ধি চশমাযোৰ পিন্ধি আছোঁ আৰু ভিডিঅ'বোৰ চাব আৰু ভিডিঅ' চাব নতুন ভিডিঅ' মজা ভিডিঅ' দি থাকোঁ আপোনালোকৰ এটা লাইকে মানুহ উৎসাহ জগাব নতুন ভিডিঅ' বনাই থাকিবলৈ উৎসাহ দিব আমাৰ দেখা কি হ'ল আৰু এইফালে ছাইডতে আছে গোলা বোম্বাই গোলা গছ গছনি চৰাই চিৰিকটি চাই পেলাই বিৰাট ভাল পায় ন হ'ব মোক কুটু কৰিছে বাইকত যাবা আমি আহি গ'লোঁ মা ফুফু কৰি ক'ত গৈছিলোঁ এতিয়া ফুফু কৰিছিলোঁ আমাৰ খাব হ'লনে আমি ফুফু কৰি আহিলোঁ দেহা গৰম দি গ'ল ফেনখন দিয়া বাপৰে দেহা মোৰ গৰম উঠি গ'ল দেই মই খেলা বস্তু কি কৰি থৈছা তুমি এইটো মিলাই দিয়াচোন এইটো মিলাই দিয়া এইটো লগাই দিয়া এইটো কোনটো আছিলে এইটো আছিলে লগোৱা এতিয়া এইটো কোনটো আছিলে সেইটো লগাই দিয়া সেইটো নহয় চৰি কিয় এইটো নহয় আকৌ লগাম দিয়া ব্ৰেকফাষ্টৰ সময় দেখা ৰ'ব মায়ে আমাৰ ধুনীয়াকৈ ফুলা পুৰিৰ লগত ঘুগুনি চব্জি বনাই দিছে আৰু আমাৰ দেখাই কিবা এটা পুৰি ল'ব চেষ্টা কৰি আছে এইটো লোৱা কি কেনেকুৱা লাগিছে মজা অকণ খুৱাই দিয়া বতৰটো চাই পুৰি চব্জি আৰামত দেহা পৰি যাবা যি থাপনা পাতিছিলে থাপনাৰ ওচৰত আমাৰ মায়ে ৰিকিয়ে নিয়ম কৰি পেলাই পায়স দিছিলে আৰু সেই পায়স এতিয়া বৰ্তমান আমি খাবলৈ লৈছোঁ কৃষ্ণ দেহা খাবা এতিয়া আমি খাম পায়স আৰু ৰসগোল্লা তুমি ওপৰলৈ উঠিবা আকৌ কোৱাচোন ভালকৈ কোৱা ভালকৈ কোৱা অ'কে জোৰ লগাকে বা কৰিছিলা দেহা হৈ কেনেকৈ কৰিছিলে দেখাই দিয়া তেনেকৈ কৰিছিলা হৈ তেনেকৈ কৰিছিলে মংগল হওক পাৰ হৈছেগৈ আৰু এতিয়া 1:15 হ'ল আৰু আমি দেহাকেইটা মই গা পা ধুৱাই আনিলোঁ ৰেডি কৰি পানী বুলি ক'লে বিৰাট ভাল পায় পানী খিচি পেলাই পানীত গা ধুৱাব পাৰিলে তাইক আৰু একো নালাগে আৰু পানীতে সোমাই থাকিব পাৰিলে হ'লেও চৰ্দি লাগি আছে যদিও অকণমান গৰম পানীয়েদি গাটো ধুৱাই দিছোঁ তাই ভাল লাগিব কাৰণে এতিয়া কাপোৰ পিন্ধো ব'লা ইমান অকণমান কথাতে যে মানে একদম ঠেং লাগে আৰু কথাবিলাক বুজি পায় এতিয়া ক্ৰীমটো মানে তাইক এনেকৈ দিলে নলয় তাইক খুলি দিব লাগে খুলি দিলে ক্ৰীমটো উলিয়াই পেলাই নিজৰ নাকত লগাব মাকক লগাব মোক লগাব নাকত লগোৱা
অঁ নাকত লগোৱা অঁ চাওঁ ৰ'বা মই মহাই দিম হেৰি পিন্ধাই আছে হয় আমাৰ মাকৰ মুখখন ফুলাই আছে চাওঁ 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 মুখখন কিয় ফুলাই অঁ কেমেৰা উলিয়াই কি হ'ল চাওঁ মাকৰ মুখখন ফুলি আছে কিয় মানে গা ধুবলৈ যাওঁতে আমাৰ দেহাই উৎপাত কৰোঁতে তাইক এচাত মানে এনেই হাতেও এনেকৈ কৰোঁতে আৰু তাই কান্দিলে চ' সেইকাৰণে মই তাইক ক'লোঁ আৰু কিয়নো মাৰিছ বুলি সেইটো কাৰণে মানে তাই মুখ ফুলাই আছে আৰু ডাঙৰজনী কেঁচুৱাই এনেকৈতো মুখ ফুলাইনে তোমাক মুখ ফুলাই থাকিলেও ভাল লাগে আকৌ দেই চাওঁ 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 মা গ'ল আমাৰ দেহাৰ টিকনি বান্ধি পেলাই পূৰা ধুনীয়া হৈ গৈছে বাবা 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 সেয়া চাওঁ মুখখন চাওঁ কিমান সময়ৰ কাৰণে থাকিব আকৌ টানি পেলাই এৰুৱাই পেলাব ফুটটো দিছে চাওঁ বা চুলিকেইডাল এতিয়া ফাইনেলি দীঘল হৈছে আৰু মানে বান্ধিব পৰা হ'লগৈ আৰু এতিয়া কাটি আহোঁ ডিউটি যাবই হ'ল আৰু 2:30 বজাত ডিউটি যাব লাগিব 1:30 বাজিলে আৰু 1 ঘণ্টা দাড়িকেইটা কাটি লওঁ হৈ গ'ল 2:30 বাজিব হ'ল কিন্তু মোৰ ডিউটি যাই পোৱা নাই আৰু মোৰ দেহাক এৰি থৈ যাবলৈ মন যোৱা নাই দেহা বাই বাই অঁ দেহা মোৰ ডিউটি আছে ডিউটি যাওঁ অঁ ডিউটি যাব নিদিয়া মই যদি দেৰি হৈ গৈছে তোমাৰ লগত মই সোনকালে আহি যাম মই সোনকালে আহি যাম দেৰি হ'ব তো দেখা মোৰ দেৰি হৈ যাব তো দেৰি হৈ যাব বাই বাই লাভ ইউ দে মায়ে লগত লিখি লোৱা না দে বাই বাই দেহা লাভ ইউ টাটা টাটা কৰা দেহা টাটা কৰা টাটা কৰা টাটা কৰা টাটা নাই নকৰে টাটা ঠিক আছে দিয়া মোৰ দেৰি হৈছে দেই বাই বাই লাভ ইউ বাই বাই উপায় নাই এতিয়া উপায় নাই কান্দিলেও উপায় নাই ডিউটি যাবই লাগিব দেহা বাই বাই ভিডিঅ' কৰি আছিলোঁ কালি ভিডিঅ'টো সম্পূৰ্ণ নহ'লে ডিউটি কৰি আহি পালোহি আৰু ভিডিঅ' সম্পূৰ্ণ নোহোৱাৰ কাৰণে ভাবিলোঁ যে ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ সেইটো কাৰণে আজি আকৌ আৰম্ভ কৰিছোঁ তাৰ পৰা আৰু আমাৰ দেহাৰ এতিয়া বৰ্তমান চৰ্দি কি না 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 তাই এতিয়া বৰ্তমান কথা ক'ব পৰা হৈছে কিছুমান আকাৰে ইংগিতে কয় বাহিৰলৈ যাবলগীয়া হ'লে এনেকৈ আৰু বিশেষকৈ মানে আমাৰ ৰিয়াঞ্চি এইকেইদিন গাটো বেয়া চৰ্দি হৈছে নাক বন্ধ হৈ আছে চ' এইটো এটা ডাঙৰ চিন্তা হৈছে মোৰ ভালেই নোহোৱা হ'ল বৰষুণেই বৰষুণ আৰু এতিয়া বৰষুণ হোৱাৰ কাৰণে মানে বতৰটো ঠাণ্ডা হোৱাৰ কাৰণে তাই মানে গাটো ভাল হৈছিলে যদিও আকৌ পুনৰ আৰম্ভ হ'ল চ' গাঁৱলীয়া কিবা ঔষধ যদি আপোনালোকে জানে দিবচোন যদি কৰিলে ভাল পায় নতুবাতো অনলি ডক্তৰৰ দৰৱটো খুৱাই থকাই হৈছে ভাল হয় আকৌ হৈছে এতিয়া বৰ্তমান সময় হৈ গ'ল 10টা আৰু এতিয়া আমাৰ সময় হ'ল দেহাক খুওৱাৰ আৰু মাকে পূৰা চেষ্টা কৰি আছে খুৱাবলৈ কিন্তু নাখায় বুদ্ধি কথা কৰি পেলাই খুৱাবলৈ লৈছে দেহা মই খাম দিয়া এনেকৈ মানে বুদ্ধি কৰি খোৱালেহে খায় নহ'লে মানে তাই খুৱাবলৈ বিৰাট টান জলপান খোৱাৰ সময়ত না 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 বুলি কৈ পেলাই মোৰ কোচত আহি যায় মাকে এনেকৈ টিপাত কোচলৈ বহুৱাই পেলাই খোৱালেহে তাই খায় আৰু তাই বৰ্তমান এতিয়া খাই আছে খিচিৰি যি গাজৰ বিট আৰু বিভিন্ন চব্জি দি পেলাই ধুনীয়াকৈ আইতাই বনাই দিছে মায়ে বনাইছে ন মায়ে বনালে নে তুমি বনালা মায়ে বনাই দিছে চ' ঠিক আছে তেন্তে খুৱাই লোৱা খোৱাৰ পিছত আকৌ খেলিম আমাৰ ৰিয়াঞ্চিৰ লগত তাৰপাছত আৰু 11-12 বজাত তাই শুব আৰু সেইটো সময়তে মই অকণমান তলতে কাৰ্পেটতে অকণমান ৰেষ্ট লৈ ল'ম খাই আহি পেলাই ডাইৰেক্ট মোৰ ওচৰত পাই গৈছে মই মোবাইলটো চাই থকা দেখি পেলাই বৰ্তমান আজি কেইদিনমানৰ পৰা মানে ক'ত কি হ'ল দেহা ক'ত যোৱা চাওঁ কি লাগিলে চাওঁ মোহাই দিওঁ চাওঁ দেখি চাওঁ ক'ত যোৱা বা খোজকাঢ়িব পৰা হোৱাৰ পৰা যে তাই একদম এক চিকিত মানে নাথাকে আৰু কৰিছে কি মই দেখাম ৰ'ব আপোনালোকে যে কাপোৰখিনি মানে এনেকৈ জাপি থোৱা আছে গডৰেজ বা হেৰি নথকাৰ কাৰণে ৱাৰ্ড্ৰপ নথকাৰ কাৰণে আৰু এতিয়া তাই মানে গৈ নিজৰ কাপোৰবিলাকহে সদায় পেলাই দিয়ে দেখিছে
ইয়াত জাপি থোৱা আছে তাই কিছুমান নিজৰ কাপোৰ এতিয়া নিজৰ কাপোৰবিলাক পেলাব মানে তাই কাপোৰবিলাক বা তাইৰ লগত খেলা ধূলা কিছুমান বস্তু ৰাখি থোৱা হৈছিলে পেঞ্চিল দেহা নেপেলাবা আহা নেপেলাবা কি বস্তু পেলা লৈ আহাচোন লৈ আহা লৈ আহা কি চাওঁ সেইটো একো নাই কামন আকৌ উঠা বা এনেকৈ যে পৰিলে মোৰ ভয় লাগে এনেকৈ দুখ পায় বুলি লৈ আহিলা কি আনিলা চাওঁ এতিয়া মই উলিয়াই দিব লাগিব দিয়া মই উলিয়াই দিম দিয়া এইবিলাকে কৰি আৰু টাইম পাছ কৰি আছে আমাৰ দেখাই আৰু এই লগত খেলি খেলি কেনেকৈ সন্ধিয়া 6টাৰ পৰা ৰাতি 8টা 9টা 10টা 11টা 12টা বাজি যায় মই গমেই নাপাওঁ বা ঠিক আছে খেলা তেন্তে তুমি অকণমান খেলি থাকা তেন্তে কোনটো কি তুই কি দেহা কি সেইবিলাকে আৰু কি কৰি ফুৰিছে আমাৰ ৰিয়ানচিয়ে যিবিলাক কাঠ পেঞ্চিল সেইবিলাক খেলি আছিলে এবাৰ বোলে বাস্কেটৰ ভিতৰত ভৰাই আছেগৈ কিবা এটা পালে মানে কিবা না কি যে ভিডিঅ'ত কিবা এটা কৈ দিয়া ই নাই কিবা দাঁত ওলাইছে আমাৰ দেখাই দাঁত দেখাই দিয়া দাঁত চা দাঁত দেখাই দিয়ে আৰু বিৰাট ধুনীয়াকৈ তাতো কয় তা এনেকৈ দিয়ে তা বা আকৌ তাতো বা কি কৰি আছা এইফালে চাওঁ এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ ইফালৰ পৰা সিফালে তাই সেইটোৱে কাম আৰু কি কৰিছা চাওঁ এইবাৰ কোনফালে এইবাৰ ক'ত অঁ বাস্কেটটোৰ যিটা ফুটা আছে তাত কাঠ পেঞ্চিলকেইডাল ভৰাই আছে তাই মানে আজি কেইদিনমানৰ পৰা 15-20 দিনমান মানে এই মাহত তাই খোজকাঢ়িবলৈ শিকিছে আৰু খোজকাঢ়িবলৈ আৰম্ভ হোৱাৰ পৰা মানে তাই শান্তি নাই বা একো নহয় আহা উঠা দিক আৰু পৰিলে বা কেতিয়াবা কিবা হ'লে মই তাক একো মানে নকওঁ ধুনীয়াকৈ গৈ লাহেকৈ উঠাই পেলাই এবাৰ চুমা এটা খাই পেলাই মৰমত কৈ দিওঁ বাছ ঠিক হৈ যায় আৰামত দাদাত দেহা কি কৰি আছা এইটো কি মানে উই কি কৰিছা হা কি কৰিছা এইটো কি আনাগে যোৱা পেঞ্চিলটো আনাগে বা এইবাৰ মাকৰ ওচৰলৈ গ'ল যে মোৰ ওচৰলৈ নাহিলে এইবাৰ এইফালে দেহা গলি যা এইফালে খেলা যোৱা লাহেকে গ'ল খেলিবলৈ ফাইনেলি দেখাই এবাৰ বল পালে খেলা পৰিলে দেখোন বলটো লৈ পেলাই মানে তাই খেলি থাকিব বিচাৰে কিন্তু কি হয় মানে মাজে এতিয়াও মানে তাই খোজটো ইমান স্থিৰ হোৱা নাই চ' যাওঁতে মাজত ক'ৰবাত শ্লিপ কৰে বা ক'ৰবাত লাগি গ'লে পৰি যায় মানে ভাল ধৰণে অকলে বলটো লৈ খেলি আছে এবাৰ দেখা এইফালে মাৰা হৈছে এবাৰ এইফালে ৰিকি খেলাচোন তাইৰ লগত এবাৰ ৰিকি আমাৰ ৰিকি মোবাইলত পূৰা ব্যস্ত নেথাই পাই গৈছেগৈ তাই বলটো লৈ মাৰা বল মাৰা মই দিম ৰ'বা তলত সোমাইছে ৰ'বা এইটো খেলা গ'ল যোৱা বল বা ভাগৰি গৈছেগৈ দেখোন বল খেলা শেষ এতিয়া দুইডাল কাঠ পেঞ্চিল লৈ বজাই আছে বজাই দিয়া কাঠ পেঞ্চিল বজাই দেখাই দিয়া গগনা কেনেকৈ বজাই
অঁ এইটো মানে গগনা বজাইছে তেওঁ পম টম টিং 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 গগনা কেনেকৈ বাজে অঁ এইটো গগনা আমাৰ দেহা পূৰা বিহুৱতী হ'ব নেকি ঠিক নাই বিহুৰ নাম শুনিলেই মানে একদম গগনা বজাব বিহু নাচিব ধৰা 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 খেলা আৰু খেলা এবাৰ আকৌ মাকৰ লগত বল খেলাত লাগিছে আৰু যদিও মই অফিচ কৰোঁ বা মাক বিভিন্ন কামত ব্যস্ত হৈ থাকে তথাপিও আমি যিমান পাৰোঁ সিমান তাইক সময় দিবলৈ চেষ্টা কৰোঁ আৰু প্ৰায়ভাগ সময় এনেকৈ খেলা ধূলা কৰি ব্যস্ত থাকে মোবাইলৰ প্ৰতি ইমান যদিও মানে মোবাইল দেখা পালে লাগে বা মোবাইল ইমান দিয়া নহয় তাইক পেম্পাছটো পেলাই পেলাই চাৰিওতে থোৱা হৈছে মানে পেম্পাছটো দেখাই আছে মই পেম্পাছটো পেলাই ৰ'বা দেখা আৰু আমাৰ এইফালে মায়ে পূৰা শুই শুই পূৰা মোবাইল চাই আছে মা কি চাই আছে ইমান হা মা মাতা আহা দে আহা আহা এতিয়া ৰাতি 11:30 বাজিলে কিন্তু এতিয়ালৈকে আমাৰ দেহাৰ এতিয়া খোৱাৰ কোনো নামৰ নিচানে নাই এতিয়াও দে কৰিয়ে আছে কি হ'ল দেহা খোৱা আকৌ অঁ 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 এতিয়া চুমেজা দিওঁ চাওঁ গুড নাইট বুলি কৈ দিওঁ টাটা দি দিয়া টাটা ভালকৈ অঁ টাটা গুড নাইট সকলোলৈকে শুভৰাত্ৰি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ